নমস্কাৰ গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জোনাক জীৱনলৈ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰ। বাবাক দৰ্শন কৰিবলৈ আৰু আমি যিহেতু গৈ পোৱা দেৰি হৈ গ'ল, সেইকাৰণে আমাৰ আগত মানুহ বহুত বেছি হৈ গ'ল। মন্দিৰত সকলোৰে বাবে পায়সৰ আয়োজন কৰিছিল। বাবা দৰ্শনৰ পিছত আমি সকলোৱে মিলি পায়স খালোঁ। বেটাইও খাইছে পায়স। ভিডিঅ' কৰা দেখি সি দুষ্টামি কৰি দেখাইছে মোক। গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে প্ৰায় পিছবেলাই হৈ গ'ল। কালি যিহেতু ঘৰ আহি পোৱা আমাৰ দেৰি হৈ গ'ল আৰু আহি পাই আমাৰ দুলীয়াজান আহিব লগা আছিল, সেইকাৰণে আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়াব নোৱাৰিলোঁ। মন্দিৰ ভাগলৈ গৈ কালি সঁচাই বহুত ভাল লাগিলে। আমাৰ যিহেতু গৈ পোৱা দেৰি হৈ গ'ল, সেইকাৰণে আমাৰ বাবাৰ দৰ্শনতো দেৰি হৈ গ'ল। আৰু আপোনালোকে যদি মন্দিৰ ভাগলৈ যাব বিচাৰে, প্ৰায় 9টামান বজাত পোৱাকৈ গ'লে ভাল হয়। তেতিয়া অলপ সোনকালে আপোনালোকে বাবাৰ দৰ্শন কৰিব পাৰিব। মন্দিৰৰ ভিতৰত বাবা ফটো লোৱা আৰু ভিডিঅ' কৰাত নিষেধ, সেয়ে বৰ বেছিও আপোনালোকৰ বাবে আগবঢ়াব নোৱাৰিলোঁ। মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।